তো হেল্ল' এভৰিৱান, মই নিতুৱে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ল টিউজডে আৰু এতিয়া দুপৰীয়া 12টা বাজিছে। ব'লকচোন ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰোঁ। আৰু আজি নলবাৰীৰ বতৰ হ'ল ফৰকাল, বাহিৰত বহুত ৰ'দ দিছে। মোৰ লগত আছে নেমু, পুদিনা পাত। ফাৰ্ষ্টতে মই নেমুৰ ৰসখিনি চেপি উলিয়াই ল'লোঁ। এতিয়া মই ইয়াত আইচ কিউবছখিনি দি দিম। আৰু এতিয়া মই পৰিমাণ আৰু সোৱাদ অনুযায়ী ইয়াত চেনি দি দিছোঁ। আপোনালোকেও নিজৰ পচন্দমতে চেনিৰ পৰিমাণটো কম বেছি কৰি ল'ব। মই গোটেইখিনি দি দিছোঁ, যিহেতু মই ইয়াত পানী মিক্স কৰিম। আৰু এতিয়া অকণমান নিমখ দি দিছোঁ। তাৰপিছত মই ইয়াত অলপমান জিৰা ধনিয়া পাউডাৰ দি দিছোঁ। দেন ব্লেক পেপাৰ অকণমান দি দিম মই। তাৰপিছত এনেদৰে পদিনাখিনি অকণমান পিচি ইয়াত দি দিছোঁ। আৰু এতিয়া ইয়াত মই পানী দি দিছোঁ। যিহেতু এই চৰবতটো মই পানীত বনাওঁ, আপোনালোকেও প্লেইন ছ'ডা পানীত বনাব পাৰে, নহ'লে এনেকৈ পানীটো বনাই খাব পাৰে। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি দিম। আৰু এতিয়া এইখিনি মই ছাৰ্ভ কৰিম। ইয়াত মই অকণমান নেমু পিচ এটা কাটি ইয়াত লগাই দিম। আৰু হৈ গ'ল আমাৰ মছলা নিম্বু চিকঞ্জি। আপোনালোকক খাই চাবচোন। আৰু এতিয়া আবেলি 6টা বাজিছে, আমি অকণমান বাহিৰৰ ফালে খোজকাঢ়িব আহিছোঁ। তো সেয়ে ভাবিলোঁ আপোনালোককো আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশখিনিকে দেখুৱাই দিওঁ। যদি ভিডিঅ'টো ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ৰেচিপিটো কেনেকুৱা পালে তলত নিশ্চয় কমেণ্ট কৰি জনাব। তেতিয়ালৈকে আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। টিল দেন ষ্টে ছেফ, ষ্টে হেপী এণ্ড কিপ স্মাইলিং।